নমস্কাৰ, এটা নতুন ৰেচিপিৰ সৈতে মই ঋতুৱে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসমীয়া পাকঘৰলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ৰ'ষ্ট চিকেনৰ এটা ৰেচিপি। আশা কৰিলোঁ আপোনালোকে ভাল পাব। তেনেহ'লে ব'লকচোন আজিৰ ৰেচিপিটোৰ বাবে কি লাগে চাই লওঁ। মই চিকেন আধা কিলো লৈছোঁ, এটুকুৰা নেমু লৈছোঁ। এই মছলাখিনি মই আচলতে মেৰিনেট কৰিবৰ কাৰণে লৈছোঁ। হালধি জোখমতে লৈছোঁ আৰু অলপ গৰম মছলা, এইখিনি মই ঘৰতেই বনাই লোৱা গৰম মছলা, আৰু অলপ জলকীয়া গুড়ি, এটা শুকান জলকীয়া আৰু কেইটামান গোটা গৰম মছলা। পিঁয়াজ লৈছোঁ মই প্ৰায় 4টামান ডাঙৰ ডাঙৰ চাইজৰ। আলু লৈছোঁ জোখমতে আৰু আদা নহৰু পেষ্ট। আপোনালোকে ইচ্ছা কৰিলে আলুটো স্কিপ কৰিবও পাৰে। এয়া প্ৰথমে মই এটা বাউলত মাংসখিনি লৈ ল'লোঁ। এতিয়া মই মাংসখিনি মেৰিনেট কৰিম। জোখমতে নিমখ দিলোঁ, হালধি দিলোঁ জোখমতে, আৰু অলপ শুকান জলকীয়া গুড়ি দি দিছোঁ। আপোনালোকে নিজৰ জোখমতে দিব পাৰে। যিসকলে জ্বলা বেছিকৈ খায় তেওঁলোকে বেছিকৈও দিব পাৰে। আৰু যিটুকুৰা নেমু দেখাইছিলোঁ, এই গোটেই নেমু টুকুৰা মই ভালদৰে ইয়াত চেপি দিম। এতিয়া মই ভালদৰে মাংসখিনি মিলাই লওঁ। মিলাই লোৱাৰ পিছত প্ৰায় 1 ঘণ্টামানৰ বাবে মই এইখিনি মেৰিনেট হ'বলৈ থৈ দিম। এতিয়া এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীত মই নিজৰ জোখমতে দিয়ে তেল দিছোঁ। এতিয়া মই ইয়াত কেইটামান চেনি দি দিছোঁ, প্ৰায় আধা চামুচমান চেনি দিছোঁ। এই চেনিখিনিয়ে আচলতে আমাৰ গ্ৰেভিটোৰ ৰংটো বৰ ধুনীয়াকৈ আনিব। এতিয়া মই চিকেনখিনি ভাজি ল'ম ভালদৰে। এতিয়া ৰঙা পৰালৈকে মই চিকেনখিনি এনেদৰে ভাজি থাকিম। এয়া দেখিছেনে, মোৰ চিকেনখিনি প্ৰায় ভজা হৈ গৈছে। এতিয়া মই চিকেনখিনি কাঢ়ি ল'ম। আৰু কেৰাহীটোত যে দেখিছে আপোনালোকে পুৰা যোৱাৰ নিচিনা, চিন্তা কৰিব একেবাৰে নালাগে। সেইখিনি আচলতে সেই চেনিখিনি কেৰামেল হৈ পেলাই তেনেকুৱা ক'লা হৈ গৈছে। পিছত সেইখিনিয়ে গ্ৰেভিটোৰ বৰ ধুনীয়া ৰং এটা আনিব। এতিয়া তেলত গোটা গৰম মছলাকেইটা দি দিলোঁ আৰু শুকান জলকীয়াটো দি দিলোঁ, আৰু যিখিনি পিঁয়াজ মই কাটি থৈছিলোঁ পিঁয়াজখিনি দি ভালদৰে ৰঙা হোৱাকৈ ভাজি ল'লোঁ। এতিয়া জলকীয়া গুড়িখিনিও দি দিলোঁ ইয়াতে। ভালদৰে এইখিনি মই এতিয়া ভাজিম। অলপমান নিমখ দি দিছোঁ। মন কৰিব, নিমখ মই আগতেও দিছোঁ, সেইকাৰণে নিমখটো দিওঁতে অলপ ভালকৈ দিব যাতে বেছি হৈ নাযায়। আৰু আদা নহৰু পেষ্টখিনি মই ইয়াতে দি দিলোঁ। ইয়াত প্ৰায় 2 চামুচমান আদা নহৰু পেষ্ট আছে। আৰু যিখিনি গৰম মছলা মই দেখাইছিলোঁ এইখিনি মই ইয়াতে দি দিলোঁ। এতিয়া ভালদৰে মই মছলাখিনি ভাজি অকণমান পানী ইয়াতে দি দিছোঁ যাতে মছলাখিনি মিলি যোৱাত সহায় হয়। দেখিছেনে চেনি দিয়াৰ বাবে মছলাখিনিৰ কিমান ধুনীয়া ৰং এটা আহিছে। এতিয়া মই মাংসখিনি ইয়াতে দি দিলোঁ আৰু ভালদৰে মাংসখিনি লৰাই ল'ম। আলুখিনিও একেলগে দি দিলোঁ। আলুখিনি মই এক্সট্ৰাকৈ ভাজি লৈছিলোঁ, মোৰ দেখাবলৈ নহ'ল, আপোনালোকে নভজাকৈও দিব পাৰে। এতিয়া ইয়াত মই গ্ৰেভিটোৰ অনুপাতে পানী দিম আৰু ঢাকোন লগাই কম জুইত সিজিবলৈ দিম। এয়া প্ৰায় 20 মিনিটমান মই এনেদৰে সিজাই আছিলোঁ। মাংসখিনি আচলতে খুব সোনকালে হৈ যায়, কাৰণ নেমু দি মই মেৰিনেট যিহেতু কৰি থৈছিলোঁ। এতিয়া মই অলপ কেটচআপ দি দিছোঁ, টমেটো কেটচআপ। মই আপোনালোকৰখিনি দেখাবলৈ নহ'ল, এইটো স্কিপ কৰিবও পাৰে, এইটো নিজৰ সোৱাদৰ ওপৰত কথা। এইখিনি মই ভালদৰে এতিয়া মিলাই ল'লোঁ। মিলাই লোৱাৰ পিছত মই এতিয়া আৰু ঢাকোন নলগাওঁ। মোৰ আজিৰ ৰ'ষ্ট চিকেনৰ গ্ৰেভিটো হৈ গ'ল। গতিকে বন্ধুসকল, যদি আজিৰ মোৰ এই ৰেচিপিটো আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু ঘৰত বনাই খাব বুলি আশা কৰিলোঁ। আৰু মোৰ চেনেলত আপুনি যদি নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আগতীয়াকৈ পাবৰ বাবে কাষতে থকা বেল আইকনটো দবাই দিব। গতিকে আকৌ এটা নতুন ৰেচিপিৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈ আহোঁ। ধন্যবাদ।